নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ আগত নতুন এটা বিষয় উপস্থাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিষয়টো এক অতি গুৰুত্বপূৰ্ণ আৰু এই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। একেবাৰে শেষলৈকে ভিডিঅ' চাই যাব, তেতিয়াহে আপোনালোকে গম পাব কিয় এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভিডিঅ'টো হ'ল শিল্পীসকলক, বিশেষকৈ সংগীত শিল্পীসকলক কৰা বাৰে বাৰে অপমান, বাৰে বাৰে অপদস্থ কৰা হয়, কিয় কৰা হয়, সেই বিষয়ে মই আজি আপোনালোকৰ আগত মোৰ কিছু মন্তব্য, কিছু কথা আপোনালোকৰ আগত মই জনাব বিচাৰিছোঁ যে শিল্পীসকলে বহু কষ্ট কৰি, শিল্পীসকলে জীৱনত সংঘৰ্ষ কৰি বহু কষ্টেৰে তেওঁলোকে শিল্প সাধনা কৰে, শিল্পী সাধনা কৰে, শিল্পী সত্তাটো জীয়াই ৰাখিবলৈ চেষ্টা কৰে। কিন্তু তথাপিও বিশেষকৈ অসমত কিয় শিল্পীসকল বাৰে বাৰে অপদস্থ হ'বলগীয়া হয়? যে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া আদি তেওঁলোকক বাৰে বাৰে ক'ৰবাত অপমান কৰা হয়, তেওঁলোকক অনুষ্ঠান কৰোঁতে তেওঁলোকক অপদস্থ কৰা হয়। সেয়ে আজিৰ পৰা প্ৰায় দুবছৰমান আগত নীল আকাশক, জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক চাংহাৰীত এক ডাঙৰ অপদস্থ কৰা হৈছিলে। হয়তো বহুত জোৰ জুলুম কিছুমান কথা কাম কৰা হৈছিলে। তদুপৰি ৰাজীৱ শদিয়াকো এবাৰ আক্ৰমণ কৰা হৈছিল ধেমাজিৰ পৰা আহি থাকোঁতে। আৰু আজিৰ পৰা প্ৰায় 5 দিনমান আগত অসমৰ প্ৰখ্যাত উদীয়মান আৰু জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰা বাপুজি কোঁৱৰ, যি বিহুৰ লগত খুব ধুনীয়া সুন্দৰকৈ জড়িত, হৰিনামৰ সৈতে দিহানামৰ সৈতে জড়িত, তেওঁকো খুব এটা আক্ৰমণ কৰিছে গুৱাহাটীত, যিটো আমাৰ বাবে খুব দুৰ্ভাগ্যজনক। তাৰ আগতেও বহু শিল্পীয়ে বহুবাৰ আনৰ অপমানৰ বা আক্ৰোশৰ বলি হ'বলগীয়া হৈছে, যিটো খুব একেবাৰে আমাৰ বাবে এটা দুৰ্ভাগ্যৰ বিষয়। গতিকে আমি এটা কথাই কওঁ যে যিবিলাকে এনেধৰণে শিল্পীসকলক আক্ৰোশৰ বলি দিবলৈ লয়, আক্ৰোশৰ বাবে তেওঁলোকে আক্ৰমণ কৰে বা অন্যান্য কিছুমান কাৰণ ধৰে, কিন্তু তেওঁলোককো কৈছোঁ, তেওঁলোকো আমাৰ ভাই ভনী। গতিকে আপোনালোকে আমাৰ এই শিল্পীসকলক, শিল্পী সত্তাটো এবাৰ উপলব্ধি কৰক। আমি কিমান কষ্ট কৰি এটা শিল্পী সত্তা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। মই কোনো শিল্পী নহয়, শিল্পী সত্তা মোৰ গাত হয়তো এতিয়ালৈকে অহা নাই, বা শিল্পী সত্তাটো মোৰ হয়তো আহোঁতে যথেষ্ট সময় লাগিব। তথাপি মই কিছুমান সংগীতৰ কিছুমান সাধনা কৰি আছোঁ, যে লোকসংগীত হওক বা বিহু বা অন্যান্য দিহানামৰ চৰ্চা মাজে মাজে কৰোঁ। কিন্তু তথাপিও যে মই সেই সংগীতৰ লগত থকা যিটো মোৰ সম্পৰ্ক, সেই সম্পৰ্কটোৰ পৰাই হওক বা অন্যান্য মই এজন শ্ৰোতা হিচাপে হওক বা দৰ্শক হিচাপে হওক, যে অসমীয়া ৰাইজলৈ বা তেনেধৰণৰ এনে আক্ৰমণ কৰা বা আক্ৰোশৰ ভাৱ লৈ থকা সেইসকললৈ মই আহ্বান জনাইছোঁ যে আপোনালোক সকলো আমাৰ ভাই ভনীৰ দৰে থাকক। আপোনালোকে আমাৰ এই শিল্পীসকলক জীয়াই ৰাখিবলৈ চেষ্টা কৰক। শিল্পীসকলে আপোনালোকৰ কাৰণে গান গায়, শিল্পীসকলে আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰে, শিল্পীসকলে সদায় বহুখিনি কষ্ট আৰু বহুখিনি সাধনা কৰি তেওঁলোকে থাকে। এনেই ক'বলৈ খুব সহজ যে গান গাইছে বা গান এটা ৰেকৰ্ডিং কৰিছে সংগীত শিল্পীসকলে, তাৰপাছত লাহে লাহে পপুলাৰ হৈ গৈছে, কিন্তু সেইটো নহয়। আচলতে সংগীতৰ সাধনা কৰি 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 বহুত কষ্টৰ মূৰতহে সংগীতৰ শিখৰত উপনীত হ'বলৈ সক্ষম হয়। এতিয়া আজি নীল আকাশ দা আৰু কুসুম কৈলাশ দাদা এইবিলাকে বা বিপিন চাওদাঙে হওক বা অন্যান্য জুবিন গাৰ্গে হওক, সকলো সংগীত শিল্পীয়ে বহু কষ্টৰ বলত আজি এই স্থান পাইছে, ইমান উন্নতিৰ শিখৰত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিছে। গতিকে সংগীত শিল্পীসকলৰ প্ৰতি আপোনালোক আমাক সন্মান কৰক বুলি নকওঁ, বা সংগীত শিল্পীসকলক আমি একেবাৰে যে সমালোচনা নকৰিব বুলি নকওঁ, কিন্তু আপোনালোকে আমাৰ শিল্পী সত্তাটো জীয়াই ৰাখিবলৈ অকণমান আমাক সুবিধা দিব। কিয়নো আমাৰ কেতিয়াবা মনত খুব দুখ হয় যে সংগীত শিল্পীসকলৰ প্ৰতি এনে আক্ৰোশৰ ভাৱ, এনেধৰণৰ আক্ৰমণৰ মনোভাৱ যদি আপোনালোকে লৈ থাকে, তেনেহ'লে আমি অন্তৰত বহুত কষ্ট পাম যে ভৱিষ্যতৰ দিনত আমি সংগীতৰ সাধনা, সেই সাধনা আপোনালোকৰ বাবে কৰিছোঁ, আপোনালোকৰ মনোৰঞ্জনৰ বাবে বুলি নহয়। আপোনালোকৰ সংগীতৰ যি প্ৰাণমধুৰ
সুৰ প্ৰাণ মধুৰ কৰি তোলা, যি এক সুৰ প্ৰশান্তি অনা এক আমি সংগীতৰ মন্দাকিনী বোৱাবলৈ চেষ্টা কৰিবলৈ যাওঁতে হয়তো সেইবিলাক মাজতে বাধা স্বৰূপ হ'ব পাৰে। গতিকে সকলোৱে ক্ষমা কৰিব যদি মই কিবা ভুল কৈছোঁ তেতিয়াহ'লে, আৰু মোৰ ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।